friends, নমস্কাৰ, ওয়েলকাম টু মাই অ্যানাদাৰ ভ্লগছ। আজি ব্লগটো মানে অলপ ইউনিক হ'ব কাৰণ আজি আমি দেখুৱাম আপোনালোকক ইটা কেনেকৈ বনোৱা হয়। এনেকুৱা ভিডিঅ' বেছিভাগ নবনাই মানে আজি প্ৰথম মানে এইখিনি প্ৰথমবাৰ বনাইছোঁ। মই প্ৰথমবাৰ বনাইছোঁ। আজি আপোনালোকক পুৰা একদম ষ্টেপ বাই ষ্টেপ দেখাম ইটা কেনেকৈ বনোৱা হয়। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এহেঁতে ইটা না তো দেউতাই ইটা বনাই আছে। দেউতাকৰে ইটা আমি দেখালৈ যাম আজি। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন মানুহে চাওক এইবোৰ আমাৰ ইয়াত ইটা এটাৰ দাম 7 টকাকে, কম দামতে পায়। বহুত ইটা পোৱা হৈ যায় ইয়াত, অলপ হয়। চাওক তাৰপিছত এতিয়া বনাই ইটা চাওক এইবাৰ এইটো মালতে এইটো বস্তুটো বনা হয়, ইটা বনা হয় এইটো মালতে ইয়াত। চাই লওক আছে ইটাবোৰ চাওক, এইবোৰ পেকত এনেকৈ টানি ইটাটো বনা হয়। বালিও লাগে ইটা বনালে, বালি আপোনালোকে ঘৰ যে বনাই ইটা বনাব তেওঁলোকে চাওক বহি আছে। মতে এনেকুৱাকৈ বহুত বেছিভাগ বনা হয়। পঞ্জাৱ হাৰিয়ানা আছে এইবোৰ বেছি এইবোৰ বনা নাযায়। আপোনালোকে ঘৰ বনাবলৈ এইটো মানে উত্তম ইটা হয়। চাওক এইটো ফৰ্মা বুলি কোৱা হয়, যোনটোত ইটা বনা হয়। মেইন পানী আছে ইয়াত, মাটি কাটা হয় ইয়াৰ। এইখিনি চাওক গোটেই মাটি কাটি দিছে, চাওক ইমান কষ্ট কৰিছে। আৰু এইখিনি বাচি আছে মাত্ৰ, এই লগতে বনাইছে ইটা। ইটা বনা ষ্টাৰ্ট কৰিব প্ৰথমতে এনেকৈ চাই লওক। আৰম্ভ হ'ব অকণমান ধৰি প্ৰথমতে পানীৰে ধুই ল'লি ফৰ্মাটো ষ্টাৰ্ট। এয়া চাওক মাটিটো, তাৰপিছত ফৰ্মাত দিব লাগিব ধুনীয়াকৈ এনেকৈ। তাৰপিছত ইটাটো হৈ গ'ল। এনেকৈ ইটা বনা হয়। টকা এটা ইটাৰ দাম 5 টকা আমাৰ ইয়াত, আৰু কম দামতে পায়। এনেই বেলেগ ঠাইত বহুত দাম লয় ইটাত। ফুল লগা যে এটা ইটা বনালে এনে কিমান টকা পাব? এনে এটা ইটা বনালে এটা বনালে 1 টকা, মাত্ৰ 1 টকা। ইমান কষ্ট হয় 1 টকা। এনেকৈ বহুত ইটা বনাব লাগিব। এয়া যে মালিকৰ 60 টকা লাভ হয় এটা ইটা বনালে। এইবোৰ চব এনেকৈ ইটা চিটা বনাই সেই ইটাৰ নিচিনা ফাটি দিয়া হয়। চাই লওক এইটাৰ নিচিনা ফাটি এনেকৈ দিয়া হয়। এটা 3 নম্বৰ ইটা। এতিয়া 4 নম্বৰ এইটো এনেকৈ বনাই হয় ইটা। আৰু কি আপোনালোকে নিশ্চয় জানিলে ইটা কেনেকৈ বনায়। পঞ্জাৱ হাৰিয়ানাত বেছি এইবোৰ বনা নহয়, ধৰ অসমতে বেছি ইটা বনা হয়। এই আমাৰ ইয়াত RBI চলে এয়া ইটাটো। এইটো মানে ফৰ্মাটো RBIৰ ফৰ্মা, গোটেই RBI আছে। RBI এইবোৰ চাওক। আৰু ইফালে আৰু বেলেগে বনাই আছে ইটা, ইফালে বেলেগে বনাই আছে। সেইটাৰ নিচিনা শেষত এটা ফাটি দি সেনে ইটাবোৰ বেচা হয়।
কাৰ এতিয়া বেছি ভাল হৈছে আপোনালোকে কমেণ্ট কৰক প্ৰফুল্ল কাৰ বেছি ভাল হৈছে নে বহুত বেছি ভাল হৈছে কাৰ বেছি ভাল হৈছে আপোনালোকে ইউটিউবত কমেণ্ট কৰক কোনটো এতিয়া বেছি ভাল হৈছে এইখিনি আজি ভিডিঅ'টোত ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটোত